হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে সুপ্ৰভাত জনাই দিনটো আৰম্ভ কৰিলোঁ। আজি ৰাতিপুৱা অলপ শুই উঠা দেৰি হ'ল কাৰণে আৰু মই প্ৰথমতে ব্ৰাছ কৰি ঘৰটো ঠান ঠিত লগাই ল'লোঁ। ঠান ঠিত কৰা মানে কাপোৰ কানি জাপিবলৈ আছিলে আৰু ঘৰটো বহুত লেতেৰা হৈ আছিলে। প্ৰথমতে চফা কৰি ল'লোঁ। চফা কৰিলে মনটোৱে শান্তি পায়। তাৰপিছতে মোৰ ৰাতিপুৱা শুই উঠিয়ে কি কয়, চাহ খোৱা অভ্যাস আছে। লাল চাহ একাপ খাই ল'ব আৰু গাখীৰ চাহ নাখাওঁ। গতিকে লাল চাহ একাপ খাই লোৱাৰ পিছতে মনটোৱে মোৰ শান্তি পায়। প্ৰথমতে সেইকাৰণে বিস্কুটৰ লগত লাল চাহ একাপ ভালদৰে খাই ল'লোঁ। এতিয়া চাহ খোৱাৰ পিছত ধুনীয়াকৈ গা পা ধুই স্কুললৈ ৰেডি হ'লোঁ। আজি ভাত চাত খাবলৈ সময় নহ'লে। ভাত নহ'লে ৰুটি খাই যাওঁ স্কুললৈ সাধাৰণতে, কিন্তু আজি সময় নোহোৱাৰ কাৰণে লাল চাহ একাপ আৰু বিস্কুটৰ লগতে খাই পিনে স্কুললৈ ৰাওনা হ'লোঁ। স্কুলত গৈ পাই ধুনীয়াকৈ এটেণ্ডেঞ্চ দি মেলি স্কুলৰ ডিউটিত লাগি গ'লোঁ। আৰু স্কুলত আজি মই অকণমান ভাতো খাই আহিলোঁ। আৰু ভাত খাই আহি দেখিলোঁ যে ঘৰত আজি একো বজাৰ নাই। সেইটো কাৰণে ভণ্টিয়ে মই যিহেতু ৰুমত থাকোঁ, গতিকে ভণ্টিয়ে মই বজাৰলৈ যাবলৈ ওলালোঁ যিহেতু, গতিকে বজাৰলৈ যাবলৈ আমি সদায় টেম্পুতে যাওঁ সাধাৰণতে। আৰু আজি টেম্পুলৈ কিমান দূৰ ৰখিব লাগে নাজানো। টেম্পুলৈ আজি ৰখিব লগা নহ'লে, লগে লগে এখন টেম্পু আহি পালেহি। গতিকে দুয়োজনীয়ে আমি বজাৰলৈ যাবলৈ টেম্পুখনতে উঠি ল'লোঁ। আৰু টেম্পুখনত উঠি যাওঁতে আজি ইমান ভিৰো নাই। ধুনীয়াকৈ আমি বেছি দূৰো নহয় বজাৰখনলৈ। আৰু টেম্পুত উঠি দুজনীয়ে কথা পাতি গৈ থাকোঁতে বজাৰ কেতিয়া পালোহি গমেই নাপালোঁ। আৰু বজাৰত আহি পিনে প্ৰথমতে তাই ক'লে যে বজাৰ কৰাৰ আগতে আমি দুইজনীয়ে একাপ কফি খাই ল'ম। গতিকে আমি প্ৰথমতে নামি পিনাই গৈ পালোঁগৈ হোটেলত। আৰু হোটেলত এতিয়া কি খাম তাই ক'লে যে পৰঠা এটা খাম। আৰু দুইজনীয়ে কফি দুকাপ আৰু পৰঠা এটা ল'লোঁ। পৰঠা দুইজনীয়ে ভাগ কৰি খালোঁ। ভাগ কৰি মেলি ধুনীয়াকৈ বজাৰ চজাৰ কৰি আকৌ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু ঘৰত গৈ পিনে আমি যিখিনি বস্তু আনিছোঁ সেইখিনি আজি ভালকৈ এসাঁজ তৃপ্তিৰে খাম বুলি মাছ আৰু লাও এটা ধুনীয়াকৈ লৈ আহিছে। আৰু এয়া আহি ঘৰত পালোঁ।